हेलो दोस्तों वेलकम बैक टू माई फार्स्ट चैनल जयदीप ब्लग। तो आज चकचका बजार दुर्गा पूजा সেইভাবে চাবলৈ ওলাইছো। তো ব্লগ ভিডিও আৰম্ভ কৰোঁ। তো এয়া চাওক মই নতুন চলা আৰু নতুন জোতা কিনিছোঁ। এয়া চাওক। তো ব্লগ ভিডিও আৰম্ভ কৰোঁ। তো দোস্ত মই প্ৰথমবাৰৰ বাবে আজি চাইকেল চলাই নিজে চাইকেল চলাই পূজা চাবলৈ যাম। মই পূজা চাবলৈ যাই আছোঁ। তো ব্লগ ভিডিও আৰম্ভ কৰাৰ মোৰ লগত দেউতা যাই আছোঁ। মই এয়া চাওক দেউতা দুটা যাই আছে। মই একলা যাব ভয় লাগে না, সৰু আছোঁ। তো যাওঁ ব্লগ ভিডিও আৰম্ভ কৰোঁ। এয়া চাওক মই চাইকেল চলাই যাই আছোঁ দুৰ্গা পূজা চাবলৈ প্ৰথমবাৰৰ বাবে চাইকেল দি যাই আছোঁ, নিজে চাইকেল চলাই। এয়া চাওক আৰু দেউতা আহি আছে। दोस्तों मैं चकचका बजार आহি পালো আৰু চাইকেলখন ইয়াতে থৈ দিছোঁ। তো এতিয়া চকচকা বজাৰৰ ভিতৰত যাওঁ বলক। এইখন হ'ল মেইন গেট চকচকা বজাৰৰ। আপোনালোকে চাওকচোন এইখন। তো এতিয়া ভিতৰত যাওঁ বলক। এয়া আমি ভিতৰত আহি পালোঁ। এয়া চাওক দোস্ত মই জোতা খুলিলোঁ। এতিয়া নমৰিম বলক। প্ৰথমে দুৰ্গা মাক পূজা কৰোঁ বলক। তো দোস্ত এতিয়া মোৰ পূজা কৰা হৈ গ'ল আৰু বহুত ভিডিঅ'টো বনাব নোৱাৰিলোঁ। এতিয়া জোতা পিন্ধি বাহিৰৰ পৰিৱেশটো দেখুৱাওঁ বলক। তো দোস্ত এতিয়া আপোনালোকক পূজাৰ বাহিৰৰ পৰিৱেশখিনি দেখুৱাওঁ বলক। এয়া চাওক বেলুনৰ দোকান আৰু দোকান আছে আৰু তাৰে নাম চলি আছে। এই তাৰে নাম চলি আছে। তো দোস্ত এতিয়া ইয়াতে নাম চলি আছে। আৰু এয়া চাওক কিমান মানুহ হৈছে ইয়াতে আজি পূজাত। বহুত মানুহ হৈছে চাওক মানুহে আৰু এইখন চাওমিনৰ দোকান। তো অলপ আগত যাওঁ লগা। তো দোস্ত পূজাত আহিলে চবতছে কি মেইন বস্তু হ'ল বেলুন। এতিয়া আমি এই বেলুন কিনিম এটা। তো বলক বেলুন কিনিম আহক। পুৰা এতিয়া বেলুন কিমান দাম? তো দোস্ত এতিয়া মই এটা বেলুন কিনি ললোঁ। এতিয়া চাওক বেলুন 20 টাকা লৈছে বেলুন। তাত কিনাতে পূজাত আহিলে মেইন বস্তুৱে বেলুন কিনি ললোঁ। তো এইবাৰ বাহিৰৰ পৰিৱেশখিনি দেখাওঁ ব্লক। তো দোস্ত এইখন হ'ল চকচকাৰ মেইন বজাৰ। আপোনালোকে চাওক তাৰপিছত আৰু এইখন হ'ল মিঠাইৰ দোকান। এয়া চাওক চকচকাৰ মেইন বজাৰ এইখন। আৰু এই মাহ হ'ল স্থায়ী দোকান। ভিতৰত যি দোকান আপোনালোকে দেখিছে এই মাহ অস্থায়ী দোকান। দোস্ত এতিয়া মই যাবলৈ লৈছোঁ আৰু এয়া ল'লোঁ এই জিলাপি ফুলৰি আৰু বুট ল'লোঁ। এইবাৰ যাবলৈ লৈছোঁ। আৰু বহুত আজি মানুহ হৈছে পূজাত। ভিডিঅ'টো ভাল লাগিছে লাইক ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব। লগতে কমেণ্ট বক্সত জানিব ভিডিঅ'টো কেনে হৈছে। আৰু আশা কৰোঁ আপোনালোকে মোক এনেকৈয়ে মৰম আৰু আশীৰ্বাদ দি থাকি ময়ো আপোনালোকক মৰম আৰু আশীৰ্বাদৰ মূল্য দিব পাৰোঁ নতুন ভিডিঅ'ৰ জৰিয়তে। আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিলোঁ। বাই বাই।